Hey guys, welcome back to Jadi's blog. বৰ্তমান গৈ আছো বাইহেতা চাৰিআলি। আজি বাইহেতা চাৰিআলিৰ ৰয়েল এনফিল্ডৰ শ্ব'ৰুমত কিবা এখন নতুন বাইক আহিল, মানে লঞ্চ কৰিব। চ' তাত মানে কৈছিলে দাদা এজন কাম কৰে আৰু দাদাজন মানে চিনাকি হয়, চ' সেইকাৰণে খবৰ এটা দিলে। ত' মই ভাবিলোঁ কি বাইকখন চাই আহোঁ এবাৰ, লগতে কি আছে কি নাই অকণমান টেষ্ট ড্ৰাইভ লৈ আহোঁ, মানে এটা টেষ্ট ড্ৰাইভ এটা লৈ আহোঁ কিবা গৰিলা 450। চ' গৈ আছোঁ এতিয়া, ঘৰৰ পৰা ওলাইছোঁ জাষ্ট। চ' ফাইনেলি আহি বাইহেতা চাৰিআলি পালোঁ আৰু ৰয়েল এনফিল্ডৰ ফ্ৰণ্ট পাইছোঁ। আই থিংক গাড়ী আহিছে ইয়াতে, ত' গৈ চাই লওঁ, মেনেজাৰ বাবুক লগ কৰি লওঁ এবাৰ। চ' এইটোৱে হৈছে বাইহেতা চাৰিআলি ৰয়েল এনফিল্ডৰ শ্ব'ৰুম। So guys, here we start our journey. ইয়াতে এইটো কমপ্লিটলি ডিজিটেল ক্লাষ্টাৰ হয় আৰু এইটো যিখন গাড়ী দেখিছে এইখন গৰিলা 450 কমপ্লিটলি ডিজিটেল ছেটআপ আছে আৰু এই স্ক্ৰীনটো ইয়াতে ক্লাছ কৰিব পাৰি। তাৰ লগতে এইখন জাষ্ট আহি এৰাইভ হৈছে আমাৰ কি কয় আমাৰ যিটো বাইহেতা চাৰিআলি ডিলাৰ আছে ইয়াতে এৰাইভ হৈছে আৰু এতিয়া আমি সৌভাগ্যক্ৰমে এইখন গাড়ী চলোৱাৰ সুবিধা পাইছোঁ। চ' এতিয়া যাম অকণমান আগৰ পিনে আৰু ট্ৰাই এটা দিওঁ কেনেকুৱা হয় কি হয় চলাবৰ কাৰণে। গুলি গুলি পুৰা স্পীডত গৈছে, অকণমান হেৰি হয় কি কয় মানে ছাছপেনশ্যনটো ধুনীয়া আছে আৰু পিক আপটো টাউন পিক আপ আছে, মানে চোৱাৰ লগে লগে গুচি গৈছে। ত' 3 নম্বৰ গিয়াৰত 30 স্পীড হৈ আছে, এতিয়া অকণমান গিয়াৰটো কমাই লওঁ। 2 নম্বৰত 27। ত' এনেকৈ যিমানে গিয়াৰ চিফ্ট কৰি থাকিম ত' সেনেকৈ মানে আমি ইয়াতে দেখি থাকিম যে কিমান স্পীডত গাড়ীখন গৈ আছে, কেনেকুৱা হৈ আছে। জাষ্ট গাড়ীখন আহিছে, একদম ভেৰি ফ্ৰেছ হৈ আছে আৰু ফ্ৰেছ গাড়ীখনৰ মানে ভাল লাগিছে আৰু চাই বস্তুটো। থেংকছ লট বাইহেতা চাৰিআলি ৰয়েল এনফিল্ডৰ মেনেজাৰ ছাৰ, আমাৰ গুডুদা, আমি গুড বুলি মাতোঁ। চ' বহুত বহুত ধন্যবাদ এনেকৈ ইনভাইট কৰাৰ কাৰণে। সেইটো ৰাস্তা দেখিছোঁ গাড়ীখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে ইমান সঠিক নহয়, যদিহে মানে অলপ আগৰ পিনে মানে অলপ যদি এমটি ৰাস্তা যাব পৰা গ'ল হয় তেতিয়াহ'লে ডেফিনেটলি ভাল লাগিলে হয়। বাট ষ্টিল একো নাই, অকণমান বাম্পি হৈ আছে। মই ইয়াতে মষ্ট প্ৰবেবলি মই এতিয়া মনোৰঞ্জনৰ ফালে যাম আৰু সিফালে গাড়ীখন অকণমান চলাব ট্ৰাই কৰিম। আৰু ইয়াতে মানে কি হৈছে বেছি জাৰ্কিং হৈ আছে, ত' কি হ'ব ভিডিঅ'টো অকণমান ত' ভাল নালাগিব, সেই স্মুথ টেষ্টটো নাহিব। ত' সেইকাৰণে অকণমান ইফালে ঘূৰিম আমি এতিয়া। বাট অভাৰঅল গাড়ীখনৰ যিটো ষ্টাইল আছে ভাল লাগিছে ষ্টাইলটো, আৰু কালাৰটো ইমান ধুনীয়া মৰম লগা কালাৰ দিছে নহয়। ৰয়েল এনফিল্ডে সঁচাকৈ বহুত ধুনীয়া কাম কৰি আছে। আৰু এইখন হৈছে হিমালয়ান যিখন 450 আছে আমাৰ, সেই 450খনৰ যিটো মানে এক্সপেঞ্চিভটো মানে এক্সপেঞ্চিভ হয় 450খন, ত' সেইটো চবে মানে এফৰ্ড কৰিব নোৱাৰে আৰু নোৱাৰিলে এইখন মানে তাত এটা ছাবষ্টিটিউট। যদিহে মানে কাৰোবাৰ এনেকুৱা 450 চলাবলৈ মন আছে তেতিয়াহ'লে এইখন মানে উলিয়াই দিছে আৰু এইখন এতিয়া আমি চলাই আছোঁ। চ' ভাল লাগিছে চলাই, আৰু এনেকুৱা অফ ৰোডিঙৰ কাৰণে এইবিলাক বাইক বনোৱা যায়। আৰু ইয়াতে কমপ্লিট ট্ৰিপ মিটাৰ, টাইম, ডেট, এভৰিথিং মানে ইয়াতে হাইলাইট হৈ থাকে। গৰিলা 450 এক্সিলেণ্ট। অকণমান স্পীডত গৈ চাম। লাভলি লাভলি একদম, আৰু চাওক না কালাৰটো কি ধুনীয়া হয়। চ' মোৰ মানে ভাল লাগিছে গাড়ীখন একচুৱেলি চলাই। আৰু ৰিচেণ্টলি আমি এখন চলাইছিলোঁ, এইখন আছিলে আমাৰ হাণ্টাৰৰ এইখনৰ বহুত ডিফাৰেঞ্চ আছে। এইখনৰ পিক আপটো মানে ভেৰি নাইচ, মানে ইনষ্টেণ্টলি মানে পিক আপ লয়, জাষ্ট চুলেই হ'ল এক্সিলেটৰত। একদম ব্ৰেণ্ড নিউ গাড়ী চলাই আছোঁ, পুৰা হিট ভিডিঅ' আহিব। বেছি স্পীডত চলাব পৰা নাই বিকজ ইয়াতে মানে অকণমান বাম্পি হয় ৰাস্তাটো, আৰু বাম্পি ৰোডত মানে নতুন বাইক এখন তেনেকৈ বহুত স্পীডত চলোৱাটো ভাল কথা নহয়।
মানে একদম ফ্ললেছলি মানে গাড়ীখন চলিছে, মানে কোনো ধৰণৰ ইয়াক মানে সেই কৰিব লগা হোৱা নাই, বেছি মানে প্ৰেছাৰ দিব লগা হোৱা নাই, আৰামছে গৈ আছে, মানে যিমান দবলৈ মানে সি উঠি থাকিব। আৰু মই 5 নম্বৰ লগাইছোঁ, মই যদি 4 নম্বৰতে যদি 80-90লৈকে উঠাওঁ ন, তেতিয়া উঠি যাব, মানে ধুনীয়াকৈ চলিব, কোনো ধৰণৰ মানে প্ৰব্লেম নাই। বহুত ভাল লাগিছে গাড়ীখন চলাই। আৰু চিট কুচনিংটো বহুত প্ৰপাৰ হয়। মেইনলি কি আমাক এটা জাৰ্ণি কৰিবৰ কাৰণে আমাক কি লাগে, প্ৰপাৰ এখন বাইক লাগে, এটা ভাল ইঞ্জিন লাগে ফাৰ্ষ্ট অফ অল, এণ্ড এটা মানে ভাল কুচনিং চিট লাগে, লগতে গাড়ীখনত এটা মানে বিশ্বাস থাকিব লাগে যে মানে গাড়ীখন যিকোনো ট্ৰেইনত আমি চলাব পাৰোঁ। চ' মেইনলি ৰাইড কৰিবৰ কাৰণে এনেকুৱা টাইপৰ বাইকবিলাকে মানে বিচৰা যায়। 3টা ভেৰিয়েণ্ট আছে, এইটো টপ মডেল চলাই আছোঁ এতিয়া, আৰু 2টা আছে। আৰু আই থিংক প্ৰাইচ ছেগমেণ্টটো মই যিখন প্ৰাইজৰ লিষ্ট আছে সেইখন মই পিছত এনক্ল'জ কৰি দিম, ইয়াতে আপোনালোকে চাব পাৰিব। আৰু এয়া আমি আহি পেলাই মধুমন্দিৰৰ ওচৰত, ইয়াতে পাহাৰ এৰিয়া কমপ্লিট ভাল লাগে, এটা ধুনীয়া পৰিৱেশ। আৰু এই ধুনীয়া পৰিৱেশৰ মাজত ৰয়েল এনফিল্ডৰ এটা ফটো ডেফিনেটলি আৰু বেছি ভাল লগা হ'ব। চ' ইয়াতে অকণমান ৰখাই, ইয়াতে অকণমান গাড়ীখনৰ এটা লুক আপোনালোকক মই দেখাই আছোঁ। চ' ইটছ নাইচ, গাড়ীখন চলাই ভাল লাগিছে, ৰিয়েলি ভাল লাগিছে। ইয়ে চাওক, চাইড ষ্টেণ্ড দিয়াৰ লগে লগে গাড়ীখন অফ হৈ গ'ল। চ' এইখনেই হৈছে বাইক 450, একদম পূৰা নিউ হৈ আছে। ইয়াতে ৰেড লাইটটো জ্বলি আছে, আৰু ইয়াতে সেয়াও আছে, মানে আমাৰ ইণ্ডিকেটৰো ব্লিংক কৰি আছে। চ' দুইটা ইণ্ডিকেটেড। চ' এইটো BMW ষ্ট্ৰাকচাৰ দিছে অকণমান, BMW এনেকুৱা কৰে। আৰু এইটো চাওক, চাইলেঞ্চাৰ পাইপটো কেনেকুৱা সৰুকৈ বনাইছে। চ' অভাৰঅল আৰু ইমান ডাঙৰ টায়াৰ হয়, আৰু এইডালো বহুত ধুনীয়া দিছে শ্বক অবজাৰ্ভাৰডাল। আৰু এইটো ফ্ৰণ্ট চাইডে মানে হেৰি আছে, কি কয় এইটো লগো আছে, ৰয়েল এনফিল্ডৰ লগো দিছে। আৰু এইটো মানে LED হেডলেম্প দিছে, আৰু ফাৰ্ষ্ট টাইম LED হেডলেম্প দিছে এইটো ছেগমেণ্টত, ভাল লাগিছে সেইকাৰণে। ইফালেও LED ইণ্ডিকেটৰ 3টা ডট দিছে। চ' ইটছ নাইচ, ভেৰি নাইচ, চাবলৈ বহুত ধুনীয়া লাগিছে। চ' কিছু ভাল কাম কৰিছে ৰয়েল এনফিল্ডে। আৰু চাওক ইমান ধুনীয়া মৰম লগা কালাৰ। এটা ফটো উঠাই ল'ব লাগিব এতিয়া। এক্সট্ৰিমলি বিউটিফুল। চ' পাৰফেক্টলি বনাইছে। আৰু বেক চাইডৰ টায়াৰটো চাওক না, কি ডাঙৰ টায়াৰ বনাইছে, কি ডাঙৰ, মানে টায়াৰ প্ৰফাইলটো কিমান আছে। C8 টায়াৰ দিছে, এইটো R17, হিউজ জাইগেণ্টিক টায়াৰ দিছে। চ' লাভলি। মই এইটো মুডটো অকণমান চেঞ্জ কৰি চাম, এইটো মুড টিপিলোঁ, মুড চেঞ্জ ডিনাইড, ৰিট্ৰাই ইন নেক্সট চাইকেল। কিয় দিছে এইটো, ইগনিশ্যন চাইকেল। চ' মানে এইটো নিউট্ৰেল থাকিব লাগিব, নিউট্ৰেল। এতিয়া নিউট্ৰেল হৈ গ'ল। এতিয়া চাম ৰাইড মুড পাৰফৰ্মেঞ্চ ABS অন। যদি মই জয়ষ্টিক ঘূৰাওঁ এতিয়া, চৰি, ট্ৰিপ 1, ট্ৰিপ 2, ফুয়েল ৰেঞ্জ 0 দেখাই আছে, ফুয়েল কনজাম্পশ্যন 0 দেখাই আছে, ভল্টেজ ইয়াত দেখাই আছে, দেন ইঞ্জিন টেম্পাৰেচাৰ 60 ডিগ্ৰী টু 120 ডিগ্ৰী হ'ব পাৰে। ত' এইখিনি আছে বেছিক ইনফৰমেশ্যন। তো এনেকৈ ইয়াতে যেতিয়া আমি জয়ষ্টিক কৰিম, তেতিয়া অট'মেটিকেলি ইয়াতে গোটেইখিনি বস্তু আহি থাকিব। চ' এইটো ভাল লাগিছে। আৰু যদি মুডত যাওঁ, মুডত ইক' মুড আছে, ৰাইড মুড, ইক'ৰ ABS অন আছে। এতিয়া আমি ইক'ত আছোঁ। যেনেকৈ আজিকালি কাৰবিলাকত মুড দিয়ে, ইয়াতো মুড দিছে। চ' এইবিলাক অলপ মানে চফিষ্টিকেটেড ফিচাৰ্ছ দি দিছে, ভাল লাগিছে যিবিলাক। তাৰপিছত চ' মেইনলি এইখিনিয়ে। আৰু গাড়ীখনৰ অভাৰঅল লুক ভাল লাগিছে, ইয়াতে যিটো ফুয়েল লিড আছে সেইটো ভাল লাগিছে, মানে বস্তুবিলাক ভালকৈ এগ্ৰনমিকেলি ডিজাইন কৰিছে। ইটছ লাভলি। এনেকুৱা গাড়ী চলাই খুবেই ভাল লাগে। আৰু মানে যেতিয়া হাতখন বহিব নহয় গাড়ীখনত, তেতিয়া আপুনি চলাব পাৰে এইখন গাড়ী। এনেকৈ মানে পুৰা আৰামছে হেৰি কৰি দিব পাৰি, ব্যান কৰি দিব পাৰি, কোনো প্ৰব্লেম নাই। চ' আমাৰ ঘৰৰ ওচৰতে বাইহাটা চাৰিআলিতে ধুনীয়া এটা ডিলাৰ আছে ৰয়েল এনফিল্ডৰ। আৰু ষ্টাফখিনি বহুত বেছি মানে কোঅপাৰেটিভ হয়। যিকোনো প্ৰব্লেমৰ ক্ষেত্ৰত তেওঁলোকে কমপ্লিটবিলাক বস্তুবিলাক প্ৰপাৰলি চাই দিয়ে। আৰু মেনেজাৰে নিজে গৈ পিনে পাৰ্চনেলি ডিল কৰে। আৰু সেইকাৰণে মানে ডে বাই ডে যিটো ডিলাৰ আছে সেইটো গ্ৰ' কৰি আছে। ষ্টাফখিনি সঁচাকৈ খুবেই মানে অৰ্গেনাইজ হয়। আৰু আজি এইখন বাইক ইয়াতে লঞ্চ কৰিব, মানে এতিয়ালৈকে লঞ্চ হোৱা নাই। আৰু
মই মানে গাড়ীখন লৈ আহিলোঁ এতিয়া গৈ গাড়ীখন জমা দিয়াৰ পিছত তেওঁলোকে এইখন ঠিক ঠাক কৰিব মানে লঞ্চ কৰিব আৰু গাড়ীখন একদম ধুনীয়াকৈ ধুই মেলি ঠিক ঠাক কৰাৰ পিছতে মোক চলাবৰ কাৰণে দিছে চ' গতিকে থেংকছ লট দুৰ্লভ দা গাড়ীখন ইমান ধুনীয়াকৈ দিয়াৰ কাৰণে আৰু গাড়ীখন এতিয়া মই গৈ পামেই অলপ পিছত গাড়ীখনৰ গোটেইখিনি কাম কাজ হ'ব লঞ্চিঙৰ কাম হ'ব এতিয়া বহুত মানুহ আহি ৱেইট কৰি আছে চ' বেছি সময় নকৰোঁ কেতিয়াবা হাইৱেৰ পিনে লৈ যাব পাৰিলে লৈ যাম কথা পাতি বাট ফৰ দিছ টাইমিং আজিলৈ এইখিনিয়ে আছিলে বাট অভাৰঅল যিটো এক্সপিৰিয়েঞ্চ মোৰ ভাল লাগিছে গাড়ীখন চলাই মানে যিটো হিমালয়ানৰ যিটো ফিল যিটো বাল্কিনেছ আছে সেই বাল্কিনেছটো ইয়াত নাই গাড়ীখন একচুৱেলি এটা মানে সৰু টাইপৰ কৰি দিছে আৰু যিটো ইণ্টিগ্ৰেটেড লাইট ছেটআপ দিছে ন LED কমপ্লিটলি ছেটআপ দিছে সেইটো মানে ভাল লাগিছে সেইটো মানে একচুৱেলি এনেকুৱা টাইপৰ বাইকবিলাকত দিলে ভাল লগা হৈ যায় চ' এতিয়া মোৰ কমপ্লিট হৈ গ'ল মই এই ডিলাৰ পালোঁ এগেইন চ' এতিয়া গাড়ীখন দি দিম আৰু গাড়ীখন দিয়াৰ পিছত তেওঁলোকে তেওঁলোকৰ কামবিলাক কৰিব আমাৰ ডিলাৰশ্বিপত লঞ্চ কৰিবলৈ গৈ আছোঁ গতিকে আপোনাক সহায় দিয়াৰ কাৰণে খুব ধন্যবাদ আপোনালোকৰ ফালৰ পৰা দুজন কাষ্টমাৰ যদি দাদা আহক আৰু এইখন বাইক একচুৱেলি পাৰ্চেছ কিয় কৰিব লাগে অভাৰডি হিমালয়ান চ' তাৰ বিষয়ে অকণমান কথা পাতিম অকণমান জ্ঞান আহৰণ কৰিম আমাৰ বৰ্তমান মেনেজাৰ দুৰ্লভ দা ঘৰত আছে চ' এখেতে অকণমান এক্সপ্লেইন কৰিব একচুৱেলি কি ফিচাৰ্ছ একচুৱেলি ইয়াত আছে এডভান্টেজ কি কি আছে ডিছএডভান্টেজটো ডেফিনেটলি নাই বুলিও ক'ব লাগিব বিকজ এইখন এটা নতুন এডিশ্যন হয় চ' সেই গতিকে আমি অকণমান জানিব ট্ৰাই কৰিম চ' বেচিকেলি আপুনি কি ক'ব যে এইখন বাইক আমি কিয় কিনিব লাগে চ' মই ইউথ হয় চ' মই চাপ'জ ৰাইড কৰিব বিচাৰিছোঁ চ' হিমালয়ানখন চাপ'জ মোৰ এটা অপশ্যন আছে বাট আফটাৰ ডেট মই এইখন পাইছোঁ মই কিয় কিনিব একচুৱেলি আপোনাৰ যোনে আপোনাৰ হিমালয়ানখন মানে আপোনাৰ লয় আৰু আপোনাৰ পইণ্ট অফ ভিউটো কি হয় মই আপোনাক বস্তুটো বুজাই দিছোঁ আপুনি আমাৰ ইউথে আপোনাৰ মেইনলি কি বিচাৰে মেইনলি আপোনাৰ ইউথে বিচাৰে গাড়ীখনৰ ষ্টাইল মেইনলি ষ্টাইলটো আকৰ্ষণ কৰে আৰু লুকছটো মানে তেওঁলোকে খুব মানে কলেজ ষ্টুডেণ্ট হওক বা এনেকুৱা মানে ইউথে যিটো মানে পচন্দ কৰে মানে লুকছটো গাড়ীখনত সম্পূৰ্ণ বঢ়িয়াকৈ দিয়ে দেখিছোঁ ইয়াতে বনাই আছে গ্ৰাফিক্স নতুন য়েল্ল' আছে তোমাৰ গল্ডেন আছে ব্লু আছে চ' কালাৰ অপশ্যন বহুতকেইটা আছে আৰু লগতে আপোনাৰ গাড়ীখনৰ চিটিং পজিশ্যনটো কি হয় আপোনাৰ গাড়ীখনৰ ইউথৰ কাৰণে বহুতে হয়তো হিমালয়ানখন অলপ হিউজ হয় গাড়ীখন অলপ ওখ হয় মানে ধৰক গাড়ীখন আপোনাৰ বহুতে ধৰক ভাবে হিমালয়ানখন চলাব অলপমান সংকোচ কৰে হিমালয়ানখন পাৰিম নে আৰু চলাব এনেকুৱা ভাবে বহুতে কিন্তু তেওঁলোকৰ কাৰণে এইটো বেটাৰ অপশ্যন হয় চ' এইখন হিমালয়ানতকৈ লাইট ৱেইট হয় হিমালয়ানতকৈ আপোনাৰ এইখনত আপোনাৰ 185 কিলো হয় য'ত আপোনাৰ ইজিলি এক্সেছ কৰিব পাৰিব গুৱাহাটী হওক চিটি ৰাইড হওক বা যিকোনো আপোনাৰ ৰোড কণ্ডিশ্যন যিয়ে নহওক কিয় যিখন আপোনাৰ এইখনৰ চবতকৈ লাইট ৱেইট মানে তেওঁলোকৰ কাৰণে বেটাৰ হয় চ' সেইটো কাৰণে এট্ৰেক্ট হয় আৰু চ' এইখনৰ প্ৰাইচ ছেগমেণ্ট আৰু হিমালয়ানৰ প্ৰাইচ ছেগমেণ্ট চ' চিমিলাৰলি নহয় ডিফাৰেঞ্চ হয় হিমালয়ানত আপোনাৰ এক শ্ব'ৰুম আছে 2,89,000 পৰা ষ্টাৰ্টিং হয় আৰু এইখনৰ এক শ্ব'ৰুম প্ৰাইচ 2,39,000 পৰা ষ্টাৰ্টিং এৰাউণ্ড 50,000 ৰুপিছৰ ডিফাৰেঞ্চ এটা অলমষ্ট ত' সেইটোতো ভাল এডভান্টেজ আৰু এইখনত মই দেখিছোঁ যে এইখনৰ হেডলাইটটো কমপ্লিটলি মানে LED হয় হেডলাইটটো কমপ্লিট LED হয় নট অনলি হেডলাইট মানে হেডলাইট আপোনাৰ যিটো টেইল লেম্প হয় গোটেইখিনি যিখিনি লাইট ইউজ কৰা গৈছে গোটেইখিনি আপোনাৰ মানে বেছি চফিষ্টিকেটেড চফিষ্টিকেটেড চ' এইটো বুজিলোঁ এতিয়া মই জাষ্ট এটা কথা জানিব বিচাৰিছোঁ এইখনৰ টায়াৰকেইটা বহুত ডাঙৰ লাগিছে মানে এইখনৰ ৰিচেণ্টলি এখন হাণ্টাৰ বাইক এখন আছে চ' হাণ্টাৰ বাইকখনৰ ৰেয়াৰ হুইলটো মানে এইটো সমান ৰাইট চ' ইয়াৰ মানে একচুৱেলি মানে গ্ৰিপিঙৰ কাৰণে এইটো মানে গ্ৰিপিঙৰ কাৰণে একচুৱেলি এইখন হিমালয়ানৰ মানে আপোনাৰ হিমালয়ানখন আপোনাৰ ট'টেলি অফ ৰ'ডিং চ' আপুনি এডভেঞ্চাৰ টুৰৰ কাৰণে হিমালয়ান ইউজ কৰিব পাৰে এইখন আপোনাৰ অফ ৰ'ডাৰ প্লাছ ৰ'ড যি ৰ'ডতে হওক কণ্ডিশ্যন যিয়ে নহওক কিয় আপোনাৰ গ্ৰিপিঙৰ কাৰণে ভাল হ'ব চ' এইটো আপোনাৰ ফ্ৰণ্ট টায়াৰটো 120 হয় আৰু ৰিয়াৰ টায়াৰটো হ'ল 160 হয় 160 মানে গ্ৰিপটো খুব ভাল পাব আপোনাৰ চলাইছে ব্ৰেকিং চিষ্টেমটো খুব ভাল অলমষ্ট 17 ইঞ্চৰ হুইল আছে অলমষ্ট ৰোড প্ৰেজেন্সটো খুব ভাল মই এইখন চলাই মোৰ ভাল লাগিছে মানে এইখন
উঠা নহয় তো মানে কমফৰ্টেবল জোন এটা আছে গ্ৰিপ কৰিবৰ কাৰণে চ' ভাল লাগিছে চ' এতিয়া এইখন বাইক যদি মই পাৰ্চেছ কৰিব বিচাৰোঁ চাপ'জ মই লোন ল'ব বিচাৰিছোঁ চ' লোনটো মানে কেনেকৈ ল'ব পাৰোঁ বা কিমান বহুত ইজি হয় লোন প্ৰচেছ আপুনি ডিলাৰলৈকে আহক এছএছ অট'মোবাইল বা চাৰ্ভিছত আহক ওৰেছৰত আহক বা দুনিয়াত আহক লোন প্ৰচেছটো কি হয় আপোনাৰ মিনিমাম ৰেট অফ ইণ্টাৰেষ্ট 5.99 পৰা ষ্টাৰ্টিং 5.9 ভেৰি এফৰ্ডেবল বহুত এফৰ্ডেবল হয় আপুনি যিকোনো আপোনাৰ টু হুইলাৰ ছেগমেণ্টৰ চাওক আপোনাৰ 5.99 চবতকৈ কমত আপোনাৰ ৰয়েল এনফিল্ডৰ চ' মানে যদি চাপ'জ মোৰ এখন বাইক আছে চাপ'জ মই 220 এখন চলাই আছোঁ চ' সেইখন যদি মই এক্সচেঞ্জ কৰিব বিচাৰোঁ এক্সচেঞ্জ কৰিব পাৰিব সেইটো অপশ্যন মানে ইয়াতে আছে আপুনি এক্সচেঞ্জ কৰিব পাৰিব আপোনাৰ আমাৰ এক্সচেঞ্জ অপশ্যনো আছে আপুনি গাড়ীখন আপোনাৰ পুৰণা বাহনখন দি নতুন বাহনখন আপুনি ক্ৰয় কৰিব পাৰিব একদম মিনিমাম ৰেট অফ ইণ্টাৰেষ্ট দি চ' কিমান মান মানে চাপ'জ মই মোৰ গাড়ী নে বেলেগ গাড়ী নে মই এখন ফ্ৰেছ মানে পাৰ্চেছ কৰিম চ' মই ডাউন পে'মেণ্ট কিমান দিব চাপ'জ মই জব হোল্ডাৰ নহয় মই প্ৰাইভেট চেক্টৰত কাম কৰি আছোঁ আপোনালোকৰ মানে মই কৈ দিওঁ ডাউন পে'মেণ্ট জিৰ' ডাউন পে'মেণ্টৰ পৰা আপুনি দিব পাৰে জিৰ' ডাউন পে'মেণ্ট 100% ফাণ্ডিং হৈ যায় কিন্তু আপোনাৰ এইটো এফৰ্ডিং আপোনাৰ চিভিল স্ক'ৰ কাষ্টমাৰ চিভিল স্ক'ৰৰ ওপৰত ডিপেণ্ড কৰিব আপুনি জিৰ' ডাউন পে'মেণ্ট দি কিনে গাড়ীটো ল'ব মানে 750 মান যদি স্ক'ৰ থাকে আপোনাৰ একাউণ্টছত দেন মানে ইজিলি এখন বাইক ইয়াৰ পাৰ্চেছ কৰিব পাৰে চ' মানে কিছুমান কাষ্টমাৰ আপোনাৰ প্ৰি এপ্ৰুভ লোন থাকে প্ৰি এপ্ৰুভ লোন থাকিলে তেওঁলোকে আপোনাৰ মিনিমাম মানে আপোনাৰ জিৰ' ডাউন পে'মেণ্ট দি কিনে ল'ব পাৰিব চ' আৰু এটা কথা জানিব বিচাৰিছোঁ ইয়াতে চাপ'জ বাইকখন মই কিনিলোঁ এনেকুৱা ৰয়েল এনফিল্ডৰ বহুত ডিলাৰ্ছ আছে চ' মই মোৰ ঘৰ ইয়াতে পাই গুৱাহাটীখন বেছি দূৰত নহয় কিন্তু মই ইয়াত আহিলে মোৰ কাৰণে কিবা স্পেচিয়েল মানে ধৰক কিবা এটা নিশ্চয় থাকিব আমি আপোনাৰ চাওক আমি ৰয়েল এনফিল্ড বা এটা চাৰ্লি আপোনালোকৰ কাৰণেই খুলিছোঁ কাৰণ আপোনালোকৰ সুবিধাৰ কাৰণে চাপ'জ আজিকালি মানুহৰ টাইম খুবেই কম আপুনি গুৱাহাটীত গৈ কিনে আপোনাৰ 2-3 ঘণ্টা ৱেষ্ট কৰাতকৈ আপুনি বাহিৰা চাৰ্লিত আহি কিনে ফটককৈ গাড়ীখন লৈ যাব পাৰিব চব আৰু লগতে আপোনাৰ কি হয় প্ৰমিছ যিটো আমাৰ বাহিৰা চাৰ্লি যিটো ৰয়েল এনফিল্ডৰ প্ৰমিছ হয় সেই প্ৰমিছটোৰ কাৰণে আপুনি আহিব পাৰে মই দেখিছোঁ যে আপুনি নিজেও গৈ পিনে যেতিয়া মই ছাৰ্ভিচ ৰুমত গৈছিলোঁ তাত আমি দেখিছোঁ যে আপুনি নিজে গৈ পিনে ডিল কৰি আছে ত' সেইটো একচুৱেলি চবতে নহয় চ' আমি যেতিয়া এটা প্ৰডাক্ট পাৰ্চেছ কৰোঁ আমি বিচাৰোঁ যে সেইটো একচুৱেলি আছিলে নাই আৰু যদি ঘৰৰ ওচৰৰ পৰা কিনিছোঁ ডেফিনেটলি ঘৰৰ ওচৰৰ ল'ৰাকেইটাই কাম কৰি আছে তেতিয়া আমি অলপমান যে দাদাইটো কোন দিবই লাগিব এনেকুৱা কথাখিনি ক'ব পাৰোঁ সেইটো বস্তু একচুৱেলি ফেইট ডিপেণ্ডেঞ্চিটো আহি পৰে আৰু সেইকাৰণে মই ভাবোঁ কি যে আমাৰ এই লোকেলিটি যিখিনি মানুহ আছে গোৰেশ্বৰ হওক মুক্তাপুৰ হওক বিডিয়া য'ত যিমান যি মানুহ চ' ইয়াতে আহি পিনে প্ৰচেছ কৰিলে ডেফিনেটলি এনেকুৱা ষ্টাফ পাব আৰু ইয়াৰে ষ্টাফখিনি সঁচাকৈ বহুত বেছি ৱেল অৰ্গেনাইজ হয় অৰিয়েণ্টেড হয় আৰু মই সেইটো পাৰ্চনেলি দেখিছোঁ মই বহুতবাৰ আহিলোঁ ইয়াতে আৰু আহি মোৰ ভাল লাগিছে আৰু নতুন বাইকখন দেখি মোৰ আৰু বেছি ভাল লাগিছে প্ৰবেবলি ময়ো চাগে ট্ৰাই কৰিম নতুন এখন ল'বৰ কাৰণে চ' ভাল লাগিছে থেংক ইউ ভাল লাগিল কথা পাতি থেংক ইউ ছ' মাছ চ' আপোনালোকে দেখিলে গোটেইখিনি কথা বুজিলে চ' এতিয়া দেৰি কৰিব নালাগে বাইক কিনিলে হ'ল